নমস্কাৰ মৃণালজিৎ ব্লগছৰ পুনৰ এটি নতুন চিৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল এটি সপোন আছিল বিদেশ ভ্ৰমণ কৰাৰ আৰু আজি সপোন বাস্তৱ হোৱাৰ দিশত সেয়েহে মই এতিয়া বৰ্তমান আহি উপস্থিত হৈছোঁ কলিকতাৰ যি দমদম বিমানপথ কলিকতাৰ যি দমদম এয়াৰপৰ্ট ইয়াৰ সন্মুখভাগত আৰু ইয়াৰ পৰাই আজি ৰাতি ঠিক 12 বজাৰ লগে লগে মই গৈ পাম ভিয়েটনাম বিদেশ ভ্ৰমণ বুলিলেই অসম তথা ভাৰতবৰ্ষৰ পৰা খুব কম খৰচত যাব পৰা ঠাই হৈছে ভূটান নেপাল বাংলাদেশ শ্ৰীলংকা পাকিস্তান আদি আমাৰ ওচৰ চুবুৰীয়া যিসমূহ দেশ আছে তালৈকে তাৰ উপৰিও আমি আৰু কম খৰচতে আমাৰ আৰু নিচেই ওচৰতে থকা ম্যানমাৰ থাইলেণ্ড কম্বোডিয়া ভিয়েটনাম আদিলৈও আমি যাব পাৰোঁ আৰু সেয়েহে মই সেই উদ্দেশ্য আগত ৰাখি এই গ্ৰীষ্মকালীন বন্ধত যাবলৈ ওলাইছোঁ ভিয়েটনামলৈ আৰু ভিয়েটনামলৈ বুলি বাছি লোৱাৰ প্ৰধান কাৰণকেইটাৰ ভিতৰত এটা হৈছে যে আমাৰ ইয়াৰ এটকা তাৰে হৈছে 300 ডং গতিকে খুব এটা কম বাজেটত আমি সেই ভ্ৰমণ সামৰণি মাৰিব পাৰিম তাৰ উপৰিও যি আমেৰিকা যি বিশ্বৰ এটি শক্তি এই শক্তিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিখিনি বোমা বিস্ফোৰণ ঘটাইছিলে সেইখিনি বোমা বিস্ফোৰণ তাত ঘটাবলগীয়া হৈছিলে তথাপি তেওঁলোকক হৰুৱাব পৰা নাছিলে গতিকে এনে এটা শক্তি এই ভিয়েটনামিজসকলৰ গতিকে তেওঁলোকে গৰিলা যুদ্ধৰ সহায়ত এই আমেৰিকাকো হাৰ মনাবলৈ সক্ষম হৈছিলে গতিকে সেই ইতিহাসেৰে আবৃত এই দেশখন চাবলৈ এটা সৰুৰে পৰা এটা উৎসুকতা আছিলে তাৰ উপৰিও ইয়াত মিশ্ৰিত কিছু প্ৰভাৱ আমি দেখিবলৈ পাম যেনেধৰণে আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছসকলৰ যি সাম্ৰাজ্য আছিলে সেয়েহে আমি ডাঙৰ চহৰ বা মহানগৰ বা কিছু আংক্ষেপে আমি ব্ৰিটিছৰ যি ছাপ এৰি থৈ যোৱা ছাপসমূহ আমি এতিয়াও দেখিবলৈ পাওঁ ঠিক তেনেদৰে এটা সময়ত ফ্ৰান্সসকল আহিছিলে ফ্ৰান্সৰ যি সভ্যতা বা সংস্কৃতি তাৰো আমি এটা ৰূপ দেখিবলৈ পাম তাৰপিছতে জাপানীসকলো আহিছিলে জাপানীসকলৰ আমি তেওঁলোকৰ এটি আমি দেখিবলৈ পাম তাৰ উপৰিও চাইনিজসকল বা আমাৰ আমেৰিকানসকল এওঁলোক সকলোৰে এটা মিশ্ৰিত আমি এটা সংমিশ্ৰণ তাতে দেখিবলৈ পাম তাৰ উপৰিও ভিয়েটনামৰ যি সংস্কৃতি বা যি কালচাৰ সেয়াও খুব মনোমোহা সেয়াও চাবলৈ মই খুব আগ্ৰহী তাৰ উপৰি তেওঁলোকৰ যি কালচাৰ নদী কালচাৰ নদীৰ বোটত তেওঁলোকৰ বজাৰ সমাৰ বা তেওঁলোকৰ থকা লোৱাৰ যি ব্যৱস্থা এনেকুৱা ধৰণৰ নেদেখা কিছুমান ৱৰ্ল্ড হেৰিটেজ যিবিলাক প্লেচ এই ভিয়েটনামত আমি দেখিবলৈ পাম সেইকাৰণে মই বাছি লৈছোঁ ভিয়েটনাম আৰু যদি সম্ভৱ হয় ভিয়েটনামৰ পৰা মই পূৰ্বৰ যেনেধৰণে ভাৰত বা পাকিস্তান যেনেকৈ ধৰণে ভাতৃ আছিলে তাৰপিছত সময়ত গৈ বিভাজন হ'বলগীয়া হৈছিলে ঠিক তেনেধৰণে ভিয়েটনামৰ পৰা কাটি অহা যি কম্বোডিয়া সেই কম্বোডিয়ালৈকেও যাবলৈ মই চেষ্টা কৰিম আৰু কম্বোডিয়া হৈ থাইলেণ্ড আৰু পাৰিলে থাইলেণ্ডৰ পৰা ম্যানমাৰ হৈ আৰু ম্যানমাৰৰ পৰা মই আমাৰ মণিপুৰ হৈ অসম আহি ওলাবলৈ যত্ন কৰিম গতিকে এই ভিডিঅ'টিত খুব এটা ইণ্টাৰেষ্টিং চিৰিজ হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব নিশ্চয় ভাল পাব আৰু মই যিমানখিনি অভিজ্ঞতা তাত পাওঁ সেয়া আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ যত্ন কৰিম সেয়েহে ভিডিঅ'সমূহ আপোনালোকে চাই গৈ মোক ছাপোৰ্ট কৰি গৈ থাকিব আৰু যিসকলে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিছুমানে ফেচবুকৰ জৰিয়তে ভিডিঅ'সমূহ যিহেতু চাই তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব নোৱাৰা বুলি কিছু বন্ধুৱে মোক জনাইছে গতিকে তেওঁলোকক মই কৈছোঁ যে আপোনালোকে গৈ ফেচবুকৰ পৰা উভতি গৈ ইউটিউবত গৈ মৃণালজিৎ ব্লগ ছাৰ্চ কৰিব আৰু তাতে গৈ যিটো ছাবস্ক্ৰাইব থাকে বটনটো সেইটো টিপি দিব আৰু তাৰপিছতে এটি বেল এটা আইকন থাকে সেই বেল আইকনটোত দি অল কৰি দিব তেতিয়াহ'লে মই যেতিয়াই ভিডিঅ'সমূহ আপলোড কৰিম তেতিয়াই লগে লগে আপোনালোকে ভিডিঅ'সমূহ দেখা পাই যাই থাকিব যিহেতু মই প্ৰত্যেক দিনৰ ভিডিঅ'টো প্ৰত্যেক দিনতেই দিবলৈ চেষ্টা কৰিম মোৰ দিনটোৰ যি অভিজ্ঞতা হয় বা যি দেখিবলৈ পাওঁ সেয়া আপোনালোকৰ ইউটিউবৰ জৰিয়তে আপোনালোকক দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি থ'ব তেতিয়াহ'লে মই ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'সমূহ চাই গৈ থাকিব পাৰিব গতিকে এয়া মই এতিয়া কলকাতাৰ দমদম এয়াৰপৰ্টৰ বাহিৰত আৰু মই এই যাত্ৰাৰ কেনেধৰণে আৰম্ভ কৰিলোঁ আদি সকলোবোৰ এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই যাব পাৰিব গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহক আজিৰ এই দিনটোৰ ভিডিঅ'টি আৰম্ভ ভিয়েটনামৰ আজিৰ যাত্ৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ বৰ্তমান মই আহি পাইছোঁ গুৱাহাটী এয়াৰপৰ্ট ইয়াৰ পৰাই মই কলকাতালৈকে যাম প্ৰথমতে মই যি এণ্ট্ৰি আছে তাতে মই পাছখন আৰু টিকেটটো দেখুৱাই সোমাব লাগিব তাৰপিছতেই বেগ চেকিং কৰি
আৰু বৰ্ডিং পাছখন লৈ ভিতৰত সোমাব লাগিব এটা প্ৰচিডিউৰ আছে মই ভিতৰত গৈ আপোনালোকক সেইসমূহ দেখাম এয়াৰপৰ্টত সোমাই টিকট আৰু পৰিচয় পত্ৰ দেখুৱাই আমি চেক ইন লাগেজসমূহ চেকিঙৰ বাবে লাইনত দি তাৰ পৰা বাহিৰে বাহিৰে আমি টিকট কাউণ্টাৰলৈ গৈ লাগেজ বেগসমূহ জমা দি প্ৰয়োজনীয় বৰ্ডিং পাছ আদি আমি গ্ৰহণ কৰিলোঁ আৰু এনেদৰে গৈ আমি এয়াৰপৰ্টত থকা লাউঞ্জত গৈ ইতিমধ্যেই লঞ্চ ফেচিলিটিৰ বাবে সাজু হৈ থকা কাৰ্ডৰ জৰিয়তে মাত্ৰ 2 টকা ভৰি তাত ব্ৰেকফাষ্ট আৰু কফি গ্ৰহণ কৰিলোঁ আৰু তাৰ পৰা বাহিৰে বাহিৰে গৈ আমি আমাৰ কলিকতা অভিমুখী বিমানেৰে আহিবলৈ ৰাওনা হ'লোঁ এনেদৰে কলিকতা গৈ পোৱাৰ পিছত কলিকতাৰ পৰা ভিয়েটনামলৈ দ্বিতীয়খন ফ্লাইট যিহেতু 10 ঘণ্টা সময় লেঅভাৰ আছিলে সেয়েহে কিছু সময় জিৰণি ল'বৰ বাবে কলিকতা বিমানবন্দৰৰ সন্মুখতেই থকা পাৰ্কখনলৈ কিছু গৈ জিৰণি লৈছিলোঁ মই এই ভিয়েটনামলৈ যাবলৈ গৈ কি প্ৰস্তুতি লৈছিলোঁ সেয়াও আপোনালোকক লাহে লাহে মই গৈ থাকিম ভিয়েটনাম বা বিদেশলৈ যাবলৈ হ'লে পাছপৰ্ট দৰকাৰী সেয়া সকলোৱে জানে তাৰোপৰি ভিয়েটনামলৈ যাবলৈ ভিজাৰ প্ৰয়োজন হয় ভিজা আমাৰ ভাৰতীয় পইচাত $25 লয় আপুনি এদিন বা দুদিনৰ ভিতৰত আপুনি ভিজা অনলাইন এপ্লাই কৰিলে নেক্সট এদিন বা দুদিনত আপোনালোকে ভিজা পাই যাব পাছপৰ্ট আৰু ভিজাৰ উপৰিও আপোনালোকক প্ৰয়োজনীয় ভেকচিন চাৰ্টিফিকেট ডাবল ড'জ হ'বই লাগিব তাৰোপৰি আপোনালোকক লাগিব ফ্লাইটৰ আপ ডাউন টিকেট মই দুইটাই কৰিছোঁ অৱশ্যে মই যোৱাটো ভিয়েটনামলৈ কৰিছোঁ আৰু অহাটো বেংককৰ পৰা কলকাতালৈকে কৰিছোঁ তাৰোপৰিও আপোনালোকক লাগিব হোটেল বুকিং তাতে আগতীয়াকৈ booking.com-ত গৈ আপোনালোকে আগতীয়াকৈ হোটেল বুক কৰিব পাৰিব আপোনালোকৰ আপ এণ্ড ডাউন ফ্লাইট টিকেট আৰু হোটেল বুকিঙৰ উপৰিও আৰু এটা প্ৰয়োজনীয় বস্তু হৈছে ইঞ্চুৰেঞ্চ যি হেল্থ ইঞ্চুৰেঞ্চ 500-600 টকাৰ ভিতৰত আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চটো পলিচি বজাৰত আপোনালোকে গৈ পাই যাব এইটো এটা ইম্পৰ্টেণ্ট বস্তু যদিও কিছুমান দেশে ইয়াৰ মানে নিবিচাৰে বৰ্তমান 1 জুলাইৰ পৰা যথেষ্টখিনি শিথিল কৰি দিছে গতিকে হয়তো নিবিচাৰিব পাৰে তথাপিও মই আগতীয়াকৈ লৈ লৈছোঁ এইখিনিয়ে বৰ বিশেষ প্ৰয়োজন নাই 1 নম্বৰ হ'ল পাছপৰ্ট 2 নম্বৰ হ'ল ভিজা 3 নম্বৰ হ'ল আপোনাৰ ভেকচিন চাৰ্টিফিকেট 4 নম্বৰ হ'ল আপ এণ্ড ডাউন আপোনাৰ ফ্লাইট টিকেট আৰু 5 নম্বৰ হ'ল হোটেল বুকিং আৰু পাৰিলে প্ৰয়োজনত 6 নম্বৰত হ'ল আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ আৰু তাৰোপৰি আপোনালোকে যদি পাৰে নিঅ' গ্ল'বেল আৰু FI বুলি যিখন কাৰ্ড সেই কাৰ্ডখন উলিয়াই ল'ব যাতে আপোনালোকে ATM ট্ৰেঞ্জেকশ্যন কৰোঁতে তাতে কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ দিবলগীয়া নহয় আৰু অথবা আপোনালোকে গুৱাহাটীত ডলাৰলৈকে আপোনালোকে কনভাৰ্ট কৰি ল'ব আৰু তাতে গৈ উঠি সেই ডলাৰসমূহ তেওঁলোকৰ যি স্থানীয় টকা থাকে তালৈকে আপোনালোকে ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব মই গুৱাহাটীৰ পৰা যিহেতু ডলাৰত লৈ আহিছোঁ আৰু এটা কথা প্ৰত্যেকটো এয়াৰপৰ্টতেই আপোনালোকে মানে কি আপোনালোকে এক্সচেঞ্জ কৰিব পাৰে টকা কিন্তু এয়াৰপৰ্টত নকৰি কিছু দূৰত মই যেনিবা গুৱাহাটী এয়াৰপৰ্টত কৰা নাই গুৱাহাটী চিটিৰ পৰা কৰি লৈ আহিছোঁ সেইকাৰণে এটা কম মাৰ্জিনত পাইছোঁ আৰু যদি আপোনালোকে এয়াৰপৰ্টত কৰে তেতিয়াহ'লে কিছু মাৰ্জিন বেছিকৈ ভৰিবলগীয়া হয় সেইটো এটা কথা লক্ষ্য ৰাখিব লাগিব আৰু এইখিনিয়ে খুব সাধাৰণ কথা আৰু বৰ বিশেষ নাই আৰু ভাষাৰ ক্ষেত্ৰত ইংৰাজী জানিবই লাগিব বুলি তেনেধৰণৰ কোনো কথা নাই ইংৰাজী বুলিলে অসমীয়া মিডিয়ামত পঢ়া ল'ৰা এজনৰ কেনেকুৱা হ'ব সেয়া আপোনালোকে হয়তো বুজিছেই তথাপি চেষ্টা কৰিম আৰু যিহেতু আজিকালি গুগল ট্ৰেন্সলেট তাত ইতিমধ্যে অসমীয়াও সংযুক্ত হৈছে গতিকে এতিয়া খুব সহজ হৈছে আপোনালোকে গুগলত জাষ্ট এই যি গুগল ট্ৰেন্সলেট আছে তাত আপোনালোকে জাষ্ট টাইপ কৰি দিব অসমীয়াত এইফালে আপুনি ভিয়েটনামিছত লাগে আপোনাৰ ঠাইত লাগে যি ভাষাত আপুনি যি ঠাইত গৈ সেই ভাষাতে তেওঁলোকে সেই কথাখিনি আপুনি মনৰ ভাৱখিনি বুজাব পাৰিব যদিও কিছু কষ্ট হ'ব তথাপি এটা সাহস কৰিছোঁ চেষ্টা কৰিছোঁ চাওঁ কি হয় আপোনালোকক সেইখিনি যেনেধৰণে যি অভিজ্ঞতা হয় আপোনালোকে দেখিয়েই থাকিব এইবাৰ আহিছোঁ বাজেটলৈকে পাছপৰ্টৰ বাহিৰে মই যিখন ভিজা উলিয়াইছিলোঁ ভিয়েটনামৰ বাবে তাত পৰিছিলে $25 প্ৰায় 2000 টকা আৰু যি ভেকচিন চাৰ্টিফিকেট সেইখন প্ৰিণ্ট কৰি লৈছিলোঁ তাৰ উপৰি মোৰ যি ফ্লাইটৰ টিকেট গুৱাহাটীৰ পৰা কলকাতাৰ পৰা ভিয়েটনামৰ ৰাজধানী হানৈলৈকে আৰু ৰিটাৰ্ণ টিকেট হৈছে থাইলেণ্ডৰ বেংককৰ পৰা কলকাতালৈকে প্ৰায় 3000 টকাৰ ভিতৰত আৰু যি হোটেল বুকিং সেয়া খুব কম খৰচতে কৰিছোঁ প্ৰায় 300-400 টকাৰ ভিতৰত আচলতে সেয়া হোটেল নহয় হোষ্টেল
ডমেট্ৰি হোষ্টেল, এইবোৰত খুব কম খৰচত তাত থাকিব পাৰি। খোৱা লোৱাৰ ক্ষেত্ৰত হয়তো কিছু অসুবিধা হ'ব, যিহেতু আমাৰ যি স্থানীয় খাদ্য আৰু সেইটো ছাইডৰ খাদ্যৰ মাজত এটা পাৰ্থক্য আছে। তথাপিও শুনিছোঁ ভাৰতীয় কিছু ৰেষ্টুৰেণ্ট তাত পোৱা যায়। খোৱা লোৱাৰ ক্ষেত্ৰত হয়তো যিটো আমাৰ ইয়াত 100 টকাৰ ভিতৰত হৈ যাব, সেইটো হয়তো 200 টকামান পৰি যাব। খোৱা বোৱাৰ বাহিৰে বাকী প্ৰতিটো খোজতে খুব কম খৰচী বুলি জানিবলৈ পাৰিছোঁ। গতিকে যেতিয়া তালৈকে গৈ পাম, তাৰপিছত যেতিয়া নিজে সেই অভিজ্ঞতা লাভ কৰিম, তেতিয়াহে মই আপোনালোকক স্পষ্টকৈ ক'ব পাৰিম যে আচলতে আমাৰ ভাৰত তথা অসমতকৈ তাত কিমান খৰচৰ পৰিমাণটো বেছি নে কম। প্ৰায় 4 ঘণ্টা কলকাতা এয়াৰপৰ্টৰ বাহিৰত কটালোঁ। এতিয়া আকৌ পুনৰ যি আগৰ যিটো ছিষ্টেম, বেগেজ চেকিঙৰ পৰা আদি কৰি সম্পূৰ্ণ ছিকিউৰিটি চেকিঙৰ পিছত আকৌ গৈ মই এতিয়া ভিতৰত প্ৰৱেশ কৰিম। ইয়াৰ পিছত আৰু বাহিৰলৈকে ওলাই আহিব নোৱাৰিম। সেয়েহে মই তথাপিও 4 ঘণ্টা সময় বাহিৰত কটালোঁ। এতিয়া লিফ্টেৰে ওপৰলৈকে যাম, তাৰ পৰা মই আকৌ পুনৰ ভিতৰত বেগ চেকিং কৰি ভিতৰলৈকে সোমাই পৰি আহি পালোঁ এতিয়া এয়াৰপৰ্টত। কিন্তু কাউণ্টাৰ খোলাই নাই, ইমিগ্ৰেশ্যন আৰম্ভ হোৱাই নাই। যিহেতু মোৰ ফ্লাইট আছে ৰাতি 12টাত, গতিকে প্ৰায় তাৰ 4 ঘণ্টামান আগতহে কাউণ্টাৰ খুলি দিয়ে। সেয়েহে মই প্ৰায় 8 বজালৈকে ৰখিব লাগিব। এতিয়া 6 বাজিল আৰু 2 ঘণ্টা এনেধৰণে কটাব লাগিব। মোৰ আৰু এবাৰ এনেকুৱা হৈছিল, ফ্লাইট লেঅ'ভাৰ থাকিলে বৰ অসুবিধা হয়, যিহেতু মানে বাহিৰত মানে বহা বা ৰেষ্ট লোৱাৰ ঠিক তেনেকুৱা কোনো ধৰণৰ ফেচিলিটি নাথাকে। কিন্তু ভিতৰত ফেচিলিটি থাকে, কিন্তু বাহিৰত নাথাকে। সেয়েহে ফ্লাইট যদি লেঅ'ভাৰ থাকে যথেষ্টখিনি অসুবিধা হয়। 8 বাজিল আহি এতিয়াও ফ্লাইটখন অহা নাই, যিহেতু সেয়ে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই। ইমিগ্ৰেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাই। এতিয়া মোৰ বেগ চেকিং, ছিকিউৰিটি চেকিঙৰ লগতে ইমিগ্ৰেশ্যনটো হ'বলৈ বাকী আছে। ইমিগ্ৰেশ্যনটো হোৱাৰ পিছত কিছু ৰিলেক্স হ'ম, তাতে ৰেষ্ট লোৱাৰ কিছু ঠাই পাম বা লঞ্চ আছে, লঞ্চৰ ফেচিলিটি ল'বলৈ চেষ্টা কৰিম। তাত কিছু সময় জিৰণি ল'ম। 8 বজাৰ পৰা 12মান বজালৈকেও শুবলৈ পালেও যথেষ্টখিনি সময় শুব পাম। গতিকে চাওঁ কিমানখিনি সময় আৰু এনেদৰে পাৰ কৰিবলগীয়া হয়। জাষ্ট ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি আহিলোঁ। খুব ছফ্ট আছিলে, মাত্ৰ দুটামান কুৱেশ্যনো দিছিলে, ক'ত যাম, কিয় যাম আৰু কি কৰোঁ, আৰু বৰ বিশেষ কুৱেশ্যন নকৰিলে। ভালে ভালে ইমিগ্ৰেশ্যনটো ক্লিয়াৰ হ'ল, মনটো ভাল লাগিছে। আৰু এতিয়া ফ্লাইটৰ কাৰণে ৰখি আছোঁ। আমাৰ ফ্লাইট এতিয়ালৈকে অহা নাই, সেয়েহে গেট নম্বৰ দিয়া নাই। এই ডিছপ্লে বৰ্ডত যেতিয়া ফ্লাইটৰ গেট নম্বৰ দিব, তেতিয়া আকৌ সেই অনুসৰি গেটলৈকে যাব লাগিব। এতিয়া চাওঁ ইয়াৰ পিছৰ পৰ্যায়সমূহত কি কৰি আজি এই সময়বোৰ পাৰ কৰিবলগীয়া হয়। এতিয়া আহি পালোঁ লঞ্জলৈকে। এতিয়া চাওঁ মোৰ যিটো দুটা ফেচিলিটি আছিলে, এটা ল'লোঁ ইতিমধ্যে গুৱাহাটীত, আৰু এতিয়া কলকাতাত এটা ল'বলৈ গৈ আছোঁ। ইয়াৰ এক্সপিৰিয়েঞ্চটো আৰু ইয়াৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় মই আপোনালোকক ক'ম। আহিলোঁ এইমাত্ৰ লঞ্চ ফেচিলিটিৰ বাবে। এয়া মাত্ৰ চাওক 2 টকা কৰি এই কাৰ্ডখনত ল'লে, আৰু এতিয়া মই লঞ্চ ফেচিলিটি ল'বলৈ গৈ আছোঁ। ইয়াতে আপোনালোকে যিসমূহ খাদ্য ইয়াতে থাকিব, সেই সকলো খাদ্য ইয়াতে পাব। মুঠতে মই ইয়াতে আজি ৰাতিৰ নিশাৰ আহাৰ গ্ৰহণ কৰিম, আৰু লগতে যদি ৱাইন খাব বিচাৰে ৱাইনো আছে। মুঠতে ইয়াতে যি ফেচিলিটি আছে সেই সকলোবোৰ আপোনালোকে গ্ৰহণ কৰিব পাৰিব। মই যিটো 2 টকাৰ আপোনালোকক যিটো কৈছিলোঁ, চাওক এই খাদ্যটো। খালোঁ, যথেষ্টখিনি খালোঁ, কিন্তু ভিডিঅ'ত আপোনালোকক ইমানখিনি আনিব পৰা নাই, যিহেতু অকণমান লাজো লাগে। তথাপি যিমানখিনি দেখুৱাব পাৰিছোঁ আপোনালোকক যত্ন কৰিছোঁ। আৰু এটা ভাল লাগিছে যে যদি এই ক্ৰেডিট কাৰ্ড বা আপোনালোকে যি কাৰ্ডসমূহ লয়, তাত যে ফেচিলিটি থাকে, এই ফেচিলিটিসমূহ আজি জীৱনত প্ৰথমবাৰৰ কাৰণে লৈ পালোঁ। আচলতে 2 টকাত যথেষ্টখিনি খাব পাৰিলোঁ হয়, কিন্তু যিহেতু খাব ইমান নোৱাৰোঁ, তথাপি যিমানখিনি পাৰিছোঁ খাইছোঁ। ভাল লাগিছে, এটা নতুন এক্সপিৰিয়েঞ্চ, মাত্ৰ এক্সপিৰিয়েঞ্চখিনি লৈছোঁ বাৰু। আমাৰ ফ্লাইটখন 15 মিনিট ডিলেকৈ হ'লেও কলিকতাৰ পৰা ৰাওনা হৈ সঠিক সময়ত আহি হানৈ আমি উপস্থিত হৈছিলোঁ।
এক্সচেঞ্জ কৰাই ল'লোঁ 23,700 মিলিয়ন তেওঁলোকৰ দাম আৰু এটা কথা বুজিলোঁ যে ইয়াতে পিছৰ তিনিটা যি ফিগাৰ থাকে সেইটো কাম নকৰে এইটো এইকাৰণে ল'লোঁ যিহেতু মই গাড়ী ল'ব লাগিব চিম প্ৰায় $14 হৈ আছে চিমখন পিছলৈ গৈ পেলাই হয়তো ৰেটটো আৰু ভাল পাম গতিকে বাহিৰত মই বাকীখিনি এক্সচেঞ্জ কৰি ল'ম এতিয়া সদ্যহতে চলিব পৰাকৈ এইখিনি এক্সচেঞ্জ কৰি ল'ম পূৰা 4 বজাৰ লগে লগেই আমি ইয়াতে ভিয়েটনামৰ যি ৰাজধানী হানৈত অৱতৰণ কৰিলোঁ জীৱনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এনেধৰণে বিদেশত প্ৰথমবাৰৰ বাবে ভৰি দিব পাই নিজকে খুব এটা সুখী অনুভৱ কৰিছোঁ মনটো কেনেধৰণৰ এক্সাইটেড হৈ আছোঁ মই নিজে বুজাব পৰা নাই ইয়াতে আহি পালোঁ জাষ্ট আহি পাই এতিয়া মই গাড়ী ল'ব লাগিব গাড়ী ল'লে অলপমান ভাড়া বেছি পৰিব যিহেতু কিন্তু মই ইয়াৰ লোকেল চিম যদি থাকিলেহেঁতেন তেনেহ'লে ইয়াৰ যিটো এপছ আছে এই এপছৰ দ্বাৰা মই স্কুটাৰ ভাড়া কৰি মই যি আমাৰ হোটেল ৰুম আছিলে তালৈকে যাব চেষ্টা কৰিলোঁ হয় কিন্তু ইয়াতে যিহেতু চিমৰ কষ্টটো বহুত যথেষ্ট বেছি সেইকাৰণে ইয়াতে নল'লোঁ মই এতিয়া ট্ৰাই কৰিম যিমানখিনি পাৰোঁ লিফ্ট ল'বলৈ আৰু পাৰিলে তেনেকুৱা কাৰোবাৰ জৰিয়তে স্কুটাৰ ভাড়াত ল'বলৈ চাওঁ কি হয় লেটছ চি যে নহওক প্ৰথমবাৰৰ বাবে এয়া বিদেশৰ মাটিত ভৰি থ'লোঁ ইয়াতে নামিয়েই এটা প্ৰথম অভিজ্ঞতা হ'ল আমাৰ যিহেতু পথেৰে খোজকাঢ়িলে লেফ্ট ছাইডে যোৱাৰ অভ্যাস আছে সেয়েহে মই মানে কিছু দূৰ আগুৱাই যাবলৈ গৈ আছিলোঁ লেফ্ট ছাইডে গৈ আছিলোঁ তাৰপিছত মোক ইয়াৰ লোকেল পুলিচ এজনে অনুকুৱাই দিলে যে নহয় এইফালে ৰাইট ছাইডে যাওক গতিকে এইটো এটা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ অভ্যাসটো গঢ় লওঁতে কিমান সময় লাগে নাজানো তথাপিও চেষ্টা কৰিম এতিয়াৰ পৰা লেফ্ট ছাইডে নাযাবলৈ ৰাইট ছাইডে যাবলৈ আৰু আগত নতুন অভিজ্ঞতা এনেধৰণৰ হৈবলৈ গৈ আছে অৱশেষত বিমানবন্দৰত লগ পোৱা এওঁলোক তিনিজনৰে সৈতে মিলি এজনৰ 1 লাখ দংকৈ ভাৰতীয় মুদ্ৰাত আনুমানিক প্ৰায় 300 টকাকৈ ভৰি আমি হোটেল অভিমুখে ৰাওনা হ'লোঁ হানৈ আহি পালোঁ গাড়ীখনে ইয়াতে নুমাই থৈ গ'ল এইফালে হোটেল এইফালে আছে বুলি কৈছে আৰু এয়াৰপৰ্টৰ পৰা মোৰ লগত আৰু দুজন আছিলে আমাৰ ইণ্ডিয়াৰে তেওঁলোকো আহিছে এতিয়া ভাষাৰ ক্ষেত্ৰত বহুত সমস্যা আছে যেতিয়া আমি চিম লোৱা নাছিলোঁ চিম লোৱাৰ পিছতহে হয়তো এই সমস্যাটো সমাধান হ'ব তথাপি আমি আকাৰ ইংগিতে যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰি আছোঁ মোৰ এড্ৰেছ দিলে এইটো ছাইডত তেওঁলোকৰ এড্ৰেছ এইটো ছাইডত হ'ব আমি তিনিজনে মিলি হয়তো পিছলৈকে যি আমাৰ এই ট্ৰিপ কৰিবলৈ চেষ্টা কৰিম কি হয় চাই গৈ আছোঁ তেওঁলোকে গুগল ট্ৰেঞ্চলেটৰ জৰিয়তে তেওঁলোকে ভিয়েটনামিছত কৈ আছে আৰু ইংলিছলৈকে ট্ৰেঞ্চলেট হৈ আছে বাকী দেখা যাওক আহি আৰু কেনেদৰে আগবাঢ়ে কফি খালোঁ 1 কাপ কফিৰ দাম 10,000 ডং ইয়াৰ আমাৰ ভাৰতীয় টকাত প্ৰায় 30 টকাৰ ওপৰত হ'ব এতিয়ালৈকে টকাৰ যিটো সঠিক হিচাপ আয়ত্তত আনিব পৰা নাই তথাপি এটা অনুমান কৰি লৈছোঁ তেওঁলোকৰ যিটো পিছৰ 3টা শূন্য সেইটো নাথাকে হিচাপত নাহে তেনেকুৱাকৈ এটা হিচাপ কৰি যাব লাগিব আৰু এতিয়া হোষ্টেললৈকে গৈ আছোঁ তাৰপিছত গৈ পাই লওঁ আহি পালোঁ কিন্তু যিহেতু চেক ইন প্ৰায় 2টা বজাৰ পৰা আছিলে আৰু ৰুমো খালী নাছিলে সেয়েহে মই ইয়াতে বাহিৰতে এনেধৰণে কিছু সময় ৰেষ্ট লৈ লৈছোঁ তথাপি মালিকে কৈছে কিছু সময় ৰখিব কৈছে চাওঁ কি হয় আৰু আজিলৈকে আজি এই ভিডিঅ'টো এইখিনিতে সামৰিম আৰু আমি কিছু সময় ৰেষ্ট লৈ আজি দিনটো ইয়াৰ ওলাই যাম গতিকে অহা কাইলৈৰ ভিডিঅ'টিত আজি আমি কি ঘূৰিম এই সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম